তাৰমানে মুখ্যমন্ত্ৰীয়ে সমাধি ক্ষেত্ৰলৈ বেলেগক যাবলৈ বাধা দি তেওঁ ফাষ্ট ট্ৰেক কোৰ্ট নিৰ্বাচনৰ 15 দিনৰ আগত গঠন কৰি ৰাজনীতি আটাইতকৈ বেছি তেওঁৱে কৰিছে। তেওঁলোকৰ দুৰ্বল চাৰ্জশ্বিটৰ কাৰণে তেওঁলোকৰ ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকে জানে যে অপৰাধী হাৰি যাব। চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যোন নহওক লাগিলে অসম জাতীয় পৰিষদে সম্পূৰ্ণ হেঁচা দিব জুবিনদাৰ এই হত্যাৰ ন্যায় লাগিব। যিকোনো মুহূৰ্তত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি সকলো অপৰাধীক তেওঁলোকে উলিয়াই আনিব। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ চৰকাৰ হলে যিটো ন্যায় মুখ্যমন্ত্ৰীয়ে নাই দিয়া, সেই ন্যায় আমি দিবলৈ, বিৰোধীয়ে দিবলৈ বদ্ধপৰিকৰ কৰিছে, যাতে তেওঁলোকে ইয়াক লৈ ৰাজনীতি কৰি থাকিব পাৰে। 16 অক্টোবৰ প্ৰথম ঘোষণা, 12 ডিচেম্বৰ দ্বিতীয় ঘোষণা। ইমান দিনে অতদিনে কিয় ফাষ্ট ট্ৰেক কোৰ্ট গঠন নকৰিলে? নকৰাৰ কাৰণটোৱে হ'ল জুবিনদাৰ হত্যাৰ ন্যায় দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ইচ্ছুক নহয়। এই জুবিনদাই যিহেতু তেওঁৰ জুবিনদাৰ আদৰ্শটো যিহেতু বিজেপিৰ আদৰ্শ আৰু দৰ্শনৰ বিপৰীত মেৰুত আছে, যিহেতু জুবিনদাই তেওঁলোকৰ কথাবোৰৰ বিৰোধিতা কৰিছিল, সেইকাৰণে এই হত্যাৰ পাছত তেওঁৰ হত্যাটোৰ যিটো ঐতিহ্য, স্বাভিমান, ই যাতে জনগণৰ হৃদয়ত যাতে প্ৰতিষ্ঠা নহয়, ই যাতে সুৰক্ষিত হৈ নাথাকে, তাৰ কাৰণে সকলো প্ৰকাৰ চেষ্টা চলাইছে। জুবিন ক্ষেত্ৰ যিখন, তাত লাইট কাটি দিয়া হৈছে, পানী কাটি দিয়া হৈছে, লেতেৰা পেতেৰাকে ৰখা হৈছে। এখন কমিটি বনাই দিলে। আজিলৈকে অসমৰ জনগণক দিব পৰা নাই। কেনেকুৱা হ'ব পৰিকল্পনা? মাটি কিমান হ'ব তাকো ভূপেন হাজৰিকা ডাঙৰীয়া, ভূপেন মামাৰ মাটি, তাত দিয়া সমাধি ক্ষেত্ৰৰ মাটিৰ লগত কেতিয়াবা তুলনা কৰে, কেতিয়াবা বেলেগ বেলেগ কথা কৈ তালে এতিয়া নিৰ্বাচনৰ সময়ত যাবলৈ মুখ্যমন্ত্ৰীয়ে বাধা দি, তাৰমানে মুখ্যমন্ত্ৰীয়ে সমাধি ক্ষেত্ৰলৈ বেলেগক যাবলৈ বাধা দি তেওঁ ফাষ্ট ট্ৰেক কোৰ্ট নিৰ্বাচনৰ 15 দিনৰ আগত গঠন কৰি ৰাজনীতি আটাইতকৈ বেছি তেওঁৱে কৰিছে। আৰু তেওঁ জানে যে তেওঁলোকৰ চাৰ্জশ্বিট দুৰ্বল হৈছে। এই দুৰ্বলতা ধৰা পৰিব বুলি ভাবিয়েই ফাষ্ট ট্ৰেক কোৰ্টত নিদিয়ে। সেইকাৰণে তেওঁৰ মুখতে ওলাই গ'ল। তেওঁ ক'লে যে যদি কোনোবাই জামিন লৈ সুৰুঙা লৈ হাৰি যায়, তেতিয়াহ'লে মই ক'বলৈ নাই। তাৰমানে কি কথা ক'ব আহিছে মুখ্যমন্ত্ৰী? তাৰমানে তেওঁলোকৰ চাৰ্জশ্বিটখন দুৰ্বল আছে, শক্তিশালীভাৱে তেওঁলোকে দিব পৰা নাই। তেওঁলোকৰ দুৰ্বল চাৰ্জশ্বিটৰ কাৰণে তেওঁলোকৰ ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকে জানে যে অপৰাধী হাৰি যাব। আৰু অপৰাধী মুখ্যমন্ত্ৰী ঘৰৰ বঙহৰ মানুহ, মুখ্যমন্ত্ৰী ঘৰৰ মানুহ হোৱাৰ কাৰণে অপৰাধীক যেনে তেনে যিকোনো প্ৰকাৰে মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। মই আপোনালোকক আজি এই প্ৰতিবাদী থলীৰ পৰা কৈ দিব খুজিছোঁ, অনাগত দিনসমূহত তেওঁলোকে সুযোগ পালেই যিকোনো মুহূৰ্তত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি সকলো অপৰাধীক তেওঁলোকে উলিয়াই আনিব। এইটো কিন্তু আমি অসম জাতীয় পৰিষদে এটা কথা অসমৰ জনগণক কৈ দিব খুজিছোঁ, 2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ চৰকাৰ হলে যিটো ন্যায় মুখ্যমন্ত্ৰীয়ে নাই দিয়া, সেই ন্যায় আমি দিবলৈ, বিৰোধীয়ে দিবলৈ বদ্ধপৰিকৰ। আমি চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যোন নহওক লাগিলে অসম জাতীয় পৰিষদে সম্পূৰ্ণ হেঁচা দিব জুবিনদাৰ এই হত্যাৰ ন্যায় লাগিব। আৰু জুবিন ক্ষেত্ৰ, সমাধি ক্ষেত্ৰ সমগ্ৰ পৃথিৱীৰ মানুহৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পৰাকৈ আমি সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিবৰ কাৰণে আমি বিৰোধীৰ চৰকাৰ হলে আমি ভিতৰত থাকোঁ লাগিলে বাহিৰত থাকোঁ, য'ৰ পৰা হ'লেও হেঁচা দি সৰ্বাংগ সুন্দৰ জুবিন ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰাও আমি আজিৰ দিনটোতে আমি কথা দি থৈ গৈছোঁ। এইটো এটা জাতীয় দায়িত্ব হিচাপে আমি গণ্য কৰোঁ।